আজি গাইজ এটা বেলেগ ভিডিঅ' আপোনালোকৰ মাজত দিবা ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, নহ'লে বা আপোনালোকৰো কেতিয়াবা ঘৰত এনেকুৱা কাম এটা হৈ যাব পাৰে। কি কাম হ'ব পাৰে আপোনালোকে ভিডিঅ'টো শেষক বুলি চাবচোন। মই কি ভিডিঅ' লৈ আহিছোঁ আজি মই ফেচবুকত বেলেগ ভিডিঅ' দি যাত্ৰা কৰা নাই, এইটো ভিডিঅ' দি যাত্ৰা কৰিব ওলাইছোঁ। এইকাৰণে ওলাইছোঁ কাৰণ যিকেইটা মই কণ্টেণ্ট মই ৰেডি কৰি থৈছোঁ সেই কণ্টেণ্টকেইটাৰ আগত এইটো ভিডিঅ' বহুত ওপৰত, সেইকাৰণে কৈছোঁ। আৰু এই ভিডিঅ'টো যদি আমাৰ হাজোৰ মোৰ এৰিয়াৰ কাষত যদি কোনোবাই চাই আছে, মই সেইখিনি মানুহখিনি কৈছোঁ, যোনে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। মোৰ হাজোৰ মানুহখিনিৰ কথাখিনি কৈছোঁ, কাৰণ মই যিহেতুকে হাজোৰ বাসিন্দা, মই সেইকাৰণে কৈছোঁ আপোনালোকক পাৰা যদি মানে কি মোৰ এই ভিডিঅ'টো গোটেই যিমান মোবাইল আছে আপোনালোকৰ ঘৰত গোটেইকেইটা মোবাইলেদি শ্বেয়াৰ কৰি দিব। কাৰণ আজি যদি শ্বেয়াৰ নকৰে নহয়, কেতিয়াবা আপোনালোকৰ ঘৰতো এনেকুৱা কাম হ'ব। এক ৰাতিত কাম তামাম হৈ গৈছে। কেনেকৈ কাম তামাম কৰিছে আপোনালোকে ভিডিঅ'টো চালি গম পাব। মই বৰ বিশেষ একো নকওঁ, মোৰ ওচৰত দাদা এজনৰ ঘৰত এনেকুৱা এটা কাণ্ড হৈছে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। অলপ আগতে এই দাদা এটাই মোৰ দোকানত ভিডিঅ' এটা মানে কি দিলা বোলে, কৈছে ভাইটি হেৰি কৰাচোন, এই ভিডিঅ'টোত এটা স্নেপ আছে, স্নেপটো চাই কিনে এখন ফটো এখন ধুই দিয়া। এই চলিটোক দেখছি না গাইজ, এই চলিটো এটা চুৰ। এই চুৰটো ক'ত চুৰ কৰিছে গম পাইছে না? এই আমাৰ যে হাজোৰ অভয়পুৰৰ 4 লেনটো আছে, এই 4 লেনটোৰ কাষত বহুত মানুহগিলাই মানে কি ঘৰ বনাই আছে নতুনকৈ। এতিয়া ঘৰ বনাই থাকিলে তাতে এই মটৰ লগাইছিল, পানীৰ মটৰ। এই পানীৰ মটৰ চুৰ কৰাৰ কাৰণে এই চলিটোৱে কিমান কি প্ৰচেষ্টা চলাইছে চাওচোন, কিমান চেষ্টা কৰি আছে মানে কি এই চুৰ কৰাৰ কাৰণে। আৰু যেনে তেনে মটৰটো খুলিব ধৰিছে মুঠৰ ওপৰত। এতিয়া সি ধুনীয়াকৈ খুলি আছে। এই CCTVত ধৰাত পৰিছে চলিটো। এতিয়া চলিটো কোনো মানে কি বিচাৰি পোৱা নাই। যদি আপোনালোকে যদি চিনি পায়, এই মোৰ ভিডিঅ'টোত দেখা পোৱা মতে মই ফটো মাৰি কিনে মই ৰাখিছোঁ, আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে যদি এই ল'ৰাটোক যদি চিনি পায়, একেবাৰে পুলিচ থানাত পাৰে যদি মোৰ খবৰ দিব, মানে কি এই ভিডিঅ'টো চাই কিনে বোলে যে এই ল'ৰাটোক মই চিনি পাইছোঁ। ঠিক এনেকৈ চুৰটোৱে চুৰ কৰি লৈ গ'ল। কিমান কষ্ট কৰি মানুহে মানে কি মটৰ লগালে কি হ'ব, ৰাতি CCTVকো কেয়াৰ আপ নকৰে। চালা ঘণ্টা চুৰ কৰি লৈ ফুট। এফালে মালিকে মোৰ চিনাকি, যিটো মালিকৰ মানে কি চুৰ কৰিছে, মালিকটো আহি কিনে মোক এনেকৈ ক'লাক বোলে ভাইটি মোক এই স্নেপটো উলিয়াই দি, মই পুলিচ থানাত ফটো এখন দিব লাগে। এতিয়া আপোনালোকে নিজে ভাবি চাওকচোন, কেনেকৈ চুৰ কৰিলাক, CCTVকো কেয়াৰ আপ নকৰিলাক। এতিয়া আপোনালোকে এই CCTV যিটো মই ফুটেজ দেখাইছোঁ, এই ফুটেজটোতো আপোনালোকে চব দেখাই পাইছে, চব মানে কি CCTVকো কেয়াৰ আপ নকৰিলাক। চুৰটো কি চুৰ হ'ব লাগিব ভাবি চাওকচোন আপোনালোকে। মানে কি সি মুখত এখন মাস্ক মাৰি কিনেও চুৰ কৰিব পাৰিলে হয়, কিন্তু সি ডোন্ট কেয়াৰ, পূৰা ডোন্ট কেয়াৰত চুৰ কৰিছে পূৰা একেবাৰে। মানে কি CC যে লগাইছে তাতে একো সি মানে কি গুৰুত্বই দিয়া নাই যে CC এটা লগাই থৈ দিছে, মানে CCTVৰ যে আগতে মই ধৰাত পৰিম সেইটোও ভাবি লোৱা নাই। হয়তো এই চলিটো মানে কি হয়তো ড্ৰাগছ খায়, সেইকাৰণে হয়তো এই ড্ৰাগছৰ নিচাত মানে কি পইচা পোৱা নাই ড্ৰাগছ খাবৰ কাৰণে, সেনেকুৱা তাৰমানে হ'ব পাৰে। সেইকাৰণে এনেকৈ চুৰ কৰিব পাৰিলাক চলিটোৱে। এতিয়া মোৰ তাতে যোনটো দাদাই মানে কি ফটো ধুবা মানে কি ভিডিঅ'টো দি পেলাই ফটো এখন ওলাব আহিছিল, সেই দাদাটোৱে মানে কি মোক কৈছে বোলে ভাইটি তুমি পাৰা যদি ফেচবুকত দিবা। মই সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ এই ভিডিঅ'টো। আৰু যোনে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ। আৰু মই এই চলিটোৰ ফটোখন মই স্ক্ৰীণত দি থৈ দিছোঁ, আপোনালোকে ভালকৈ চিনি লওক।